নমস্কাৰ, মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দেখিছেনে বতৰটো কিমান ধুনীয়া, ঠাণ্ডা ঠাণ্ডা বতাহ বলি আছে আৰু অলপ অলপ ৰ'দো দি আছে। মোৰ ভিডিঅ' যদি চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাতিপুৱাৰ চাহকাপৰ লগত খাবৰ কাৰণে গোমধান আৰু বেচনৰ পৰা পকৰি বনালোঁ। আপোনালোকে খাই চাবচোন, বিৰাট টেষ্টি। এয়া আমাৰ পকৰি ৰেডি হৈ গ'ল। পকৰিৰ লগত খাবৰ কাৰণে আম, পদিনা, মছন্দৰীৰ পৰা চাটনি প্ৰস্তুত কৰিলোঁ। আৰু এয়া আমাৰ চাহৰ জুতি। দিনত ভাত খাই উঠি আমি সকলোৱে কঁঠাল খাবলৈ ল'লোঁ, যিহেতু বতৰৰ ফল বতৰতহে পায়। গৰম বুলিয়ে জানো আমি কঁঠাল খাবলৈ এৰি দিলে হ'ব? এইটো আঠাকেইটা ওলাবৰ কাৰণে বহুত ধুনীয়া গোন্ধ আৰু বহুত মিঠা। এয়া আৰম্ভ কৰিলোঁ। শুকুলা মেঘৰ সৈতে আকাশখন কিমান যে সুন্দৰ দেখিছে। তাকে দেখি জয়ন্ত হাজৰিকাদেৱৰ গীতটিলৈ মনত নপৰেনে? এই আকাশ বৰ বিশাল, এই পথাৰ বৰ ৰসাল, অস্ত আকাশৰে সপোন ৰহন সানি, ক্লান্ত লুইতৰে হেঙুলীয়া পানী বৈ যায়, বৈ যায়, বৈ যায়, অস্ত আকাশৰে সপোন ৰহন সানি। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতটি অলপ আওৰাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা হৈছে কমেণ্টত জনাবচোন প্লিজ। সন্ধিয়াৰ আগৰ সময়খিনিত আমি এনেদৰেই ৰাস্তাত ওলাই সকলোৱে হাঁহি ধেমালিৰে সময়খিনি পাৰ কৰোঁ। কি পালা তোমালোকে? তাৰপা নেমু বাইদেউ ৰাস্তা বনাইছে, শিলৰ সাঁকো জয় শ্ৰীৰাম বুলি কৈ আছে। গুড। কিমান দিন লাগিব আৰু বনাবৰ কাৰণে? 4 দিনহে মাত্ৰ, 5 দিন। এইখনৰ নাম কি হ'ব? শিলৰ সাঁকো, শিলৰ সাঁকো। নতুনকৈ তোলা ৰাস্তাটো বৰষুণ দিয়াৰ ফলত পানীয়ে বোকা কৰি তুলিছিল, গতিকে নিজে শিলগুটি দি ল'ব লগা হৈছে। আজিলৈ ইমানতে সামৰোঁ। যদি মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। বাই বাই।